হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বুমণি বৰছাৰ ইউটিউব চেনেল ড্ৰিম গাৰ্ললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব'লকচোন আজি দেওপানী মন্দিৰটো আপোনালোকক অকণমান দেখুৱাই লওঁ। তেতিয়াহ'লে কি কিনো বজাৰ কৰিছোঁ এয়াও চাই লওক। আৰু দেৰি নকৰি ব'লক সোনকালে যাওঁ, দেওপানী মন্দিৰটো অকণমান চাই লওঁ। মন্দিৰ পালোহি। এতিয়া আমি দেৱী দৰ্শনৰ কাৰণে এই গেটখনৰ দিয়ে আমি ভিতৰলৈ সোমাই যাম। এইটো হৈছে মন্দিৰৰ চাকি জ্বলোৱা ঘৰটো, আৰু ইয়াতে সকলোৱে চাকি জ্বলায়। আমিও চাকি গছ জ্বলাই লওঁ। দেৱী দৰ্শনৰ বাবে এটা শাৰী পাতি গৈ আছোঁ। সৌৱা দেখিছেনে? পাৰ চৰাইকেইটা আৰু ছাগলীকেইটা মন্দিৰলৈ অহা মানুহে দিয়া প্ৰসাদ আৰু কল খায়। এতিয়া ব'লক থাইলেণ্ড মাগুৰ আৰু কাছ থকা পুখুৰীটো আপোনালোকক দেখুৱাই আনোগৈ। এই পুখুৰীটোতে আছিলে থাইলেণ্ড মাগুৰ আৰু কাছ। যিহেতু আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ গেটখন লগাই থোৱা আছে। এয়া COVID-19ৰ কাৰণে সকলোবোৰ খুলি দিয়া নাই, সেইকাৰণে বাহিৰৰ পৰা আপোনালোকক পুখুৰীটো দেখুৱাই দিলোঁ। হৈ গ'ল, আমি এতিয়া যাওঁগৈ। বাই বাই। মোৰ বান্ধৱীজনীয়ে বাহিৰত বহি থকা আইতাকেইজনীক পইচা 10 টকা লগতে মন্দিৰৰ পৰা অনা প্ৰসাদ ভগাই দিলে।